তো বন্ধুসকল গুড মৰ্ণিং সকলোকে। আজি ব্ৰেকৰ পৰা প্ৰথমটো ভিডিঅ' মোৰ। আমাৰ এইটো ব্ৰেক হয়, আমি ইয়াতে গোটেইকেইটা থাকোঁ। এয়া সকলোৱে ড্ৰেছ কৰি আছে। অৰূপ দাস চালৈ হাই কৰি দিয়া এটা গুড মৰ্ণিং দি দিয়া। গুড মৰ্ণিং গাইজ। কি কৰি আছা? মই অকণমান জোতাযোৰ চাফা কৰি আছোঁ। এইযোৰ কাপোৰ ধোৱা ব্ৰাছ নেকি? এই একদম ধুনীয়াকৈ অলপ পানী লগাই লৈছোঁ আৰু এতিয়া চাফা কৰি আছোঁ। ঠিকে আছে বাৰু। বাকী ৰেডি হোৱা, তুমিও ময়ো ৰেডি হওঁ হা। অৰূপ দাস। হাই গুড মৰ্ণিং। অৰূপ দাসৰ এটা চেনেল আছে, কি নাম কৈ দিয়া? মোৰ চেনেলটোৰ নাম আছে পুলিচ বয় অৰূপ। অঁ, সকলোৱে চাব চেনেলটো অলপ। তাৰ চেনেলত 1K কৰি দিব লাগে আমি সোনকালে। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু। বাকী ড্ৰেছটো কৰি লওঁ বাৰু কি হয়। এয়া আমাৰ ধনঞ্জয়। হাই হাই বাই বাই। গুড মৰ্ণিং দেই। গুড মৰ্ণিং এভৰিৱান। গুড মৰ্ণিং। এই ইয়াতে আমি বনাওঁ দেই খানা গোটেই। ইয়াতে কি আছে? একো নাই। এইটো কি বনাইছে আজি? ডাঠা শাক নেকি? বাকী ড্ৰেছটো কৰি লওঁ, তাৰপিছত ভিডিঅ'টো দেখাই আছোঁ সকলোকে। ঠিক আছে, বাই বাই। মই হ'লোঁ যাবলৈ ৰেডি। চশমা মাৰি লৈছোঁ ধুনীয়াকৈ গৰমৰ কাৰণে। কিন্তু চকুটো বেয়া বুলি নক'ব দেই, কমেণ্ট নকৰিব আকৌ। কোনোবা আৰু ক'ব চকুটো অপাৰেশ্যন কৰিছে নেকি, লাজ লাগব তেতিয়া। ষ্টাইলতে পিন্ধি লৈছোঁ এইযোৰ। অলপ ৰ'দ দিছে না, ঘামে ধুৱাই দিছে। অৰূপ হৈছে? হাই গাইজ। হাই ভাই আমি হাই ভাই। চালৈ নাই? চালৈ আছে, চালৈ আহি আছে। আমি এতিয়া অসম পুলিচৰ তো বাই বাই দোস্ত। handsome boy.